সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসমৰ উদ্যোগত আজি আমি চচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ। আমি কলিতা আলপাইন জনগোষ্ঠী সন্মিলন কেন্দ্ৰীয় নেতৃত্বে ইয়াত সহযোগ কৰিছোঁ। আমাৰ মূল দাবী হৈছে কলিতাসকলক অনুসূচিত জনজাতি ঘোষণা কৰি ষষ্ঠ অনুসূচিতভুক্ত কৰিব লাগে। আমি সকলোৱে জানো যে কলিতাসকলৰ ইতিহাস প্ৰায় ৫,০০০ বছৰ পুৰণি। যি অসম ভূমিৰ নাম অসম নাছিল, যেতিয়া কামৰূপ আৰু প্ৰাগজ্যোতিষ আছিল তেতিয়াই এই অসম ভূমিত বসবাস কৰিছিল। ৰজা ভগদত্তৰ পৰা শেষৰ ৰজা একেবাৰে আমাৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মালৈকে আমাৰ এইবিলাক ৰজা আছিল। অথচ আজি এই কলিতাসকলৰ অসমতেই ভূমিৰ অধিকাৰ নোহোৱা হৈছে। ট্ৰাইবেল, ব্লক বেল্ট, 6 শিডিউল আৰু কাউন্সিল এলেকাবিলাকত আমাৰ ভূমিৰ অধিকাৰ নোহোৱা হৈছে, ৰাজনৈতিক অধিকাৰ নোহোৱা হৈছে। আমি সেয়েহে অসম চৰকাৰলৈ ভাৰত চৰকাৰে আহ্বান ৰাখিছোঁ যে কলিতাসকলক অতি শীঘ্ৰে অনুসূচিত জনজাতি ঘোষণা কৰি ষষ্ঠ অনুসূচিতভুক্ত কৰিব লাগে। আমি সকলোৱে গম পাইছোঁ যে ইতিমধ্যে ৬ জনগোষ্ঠী জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰতিবেদন যুগুত কৰি সেইখন একেবাৰে ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে, কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে। তাত আমাৰ দ্বিমত নাই, ৬ জনগোষ্ঠী জনজাতিকৰণ হ'ব লাগে। কিন্তু অকল কিয় ৬ জনগোষ্ঠী? যি জনগোষ্ঠীৰ ৫,০০০ বছৰ পুৰণি ইতিহাস আছে, সেই জনগোষ্ঠীক বাদ দি অকল ৬ জনগোষ্ঠী জনজাতিকৰণ কৰাটো জানো ভাল কথা হৈছে? এয়া আমি ৰাইজলৈ প্ৰশ্ন এৰি দিছোঁ। গতিকে কলিতাসকলকো জনজাতিকৰণ কৰিব লাগে। আমাৰ পুনৰবাৰ কৈছোঁ, আমাৰ ৬ জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ পূৰ্ণ সমৰ্থন আছে। অকল কিন্তু ৬ জনগোষ্ঠী হ'ব নালাগে, ৭ জনগোষ্ঠী হ'ব লাগে। কলিতাসকলক ১ নম্বৰত লগত লৈ ৭ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে চৰকাৰে আচলতে আগবাঢ়িব লাগে। কিন্তু অসম চৰকাৰে পুনৰবাৰ আমি আহ্বান ৰাখিছোঁ যে কলিতাসকলক অতি শীঘ্ৰে অনুসূচিত জনজাতি ঘোষণা কৰি ষষ্ঠ অনুসূচিতভুক্ত কৰিব লাগে। আৰু অনুসূচিত জনজাতি ঘোষণা কৰি ষষ্ঠ অনুসূচিতভুক্ত কৰা এই প্ৰক্ৰিয়া এটা দীঘলীয়া প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়ালৈকে যোৱাৰ আগতে আমাক কলিতাসকলে অসমৰ প্ৰতিটো স্থানতে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে, ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীয়ে সংৰক্ষণ ব্যৱস্থাৰ কাৰণে কোঙা হৈ গৈছে। বিভিন্ন ধৰণৰ মেধাৱী ছাত্ৰ ছাত্ৰী এতিয়া মেধাৰ হিচাপত যি পাব লাগিছিল, যিজন মেধাৰ বলত যি পৰ্যায়লৈ যাব লাগিছিল সেই পৰ্যায়লৈ যাব পৰা নাই। গতিকে কলিতাসকলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত ১৮% সংৰক্ষণ ৰখাৰ কাৰণে অসম বিধানসভাৰ বা অসম কেবিনেটত ডিচিশ্যন সিদ্ধান্ত কৰাৰ কাৰণে আমি অসম চৰকাৰে আহ্বান ৰাখিছোঁ। চাওক, কথাটো এনেকুৱা, আচলতে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে সকলোৱে সংগ্ৰাম কৰে। কোনোবা প্ৰাপ্য অধিকাৰ সংগ্ৰাম কৰি তাক বাধা দিবলৈ আচলতে এইটো ভাল কথা নহয় বুলি মই অনুমান। ৰুবুল নাছে আচলতে এই ধৰণৰ প্ৰতিক্ৰিয়া যদি প্ৰকাশ কৰিছে মই দেখা নাই, তেওঁ উঠাই লোৱাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। এই কাৰণে যে মই নিজে 6 শিডিউল এলেকা BTCৰ বাসিন্দা। যেতিয়া বড়োসকলে, বড়ো জনগোষ্ঠীসকলে BSc চুক্তি কৰিলে, BTC চুক্তি কৰিলে, BTR চুক্তি কৰিলে, আমি কিন্তু কেতিয়াও তাত বসবাস কৰা ৫,০০০ বছৰে পুৰণি ইতিহাস থকা এই জনগোষ্ঠীক কিন্তু বিৰোধ কৰা নাই। আমি অন্য জনগোষ্ঠীৰ যিবিলাক আন্দোলন কৰিছোঁ কোনো পৰ্যায়ে আমি কিন্তু তাৰ বিৰোধ কৰা। আমাৰ সাংবিধানিক যি প্ৰাপ্য অধিকাৰ আমি সংগ্ৰাম কৰিছোঁ। তেখেতে যদি বিৰোধ কৰিছে, উঠাই লোৱাৰ কাৰণে আহ্বান ৰাখিছোঁ। আৰু এনেকুৱা বিৰোধ কৰিলে আচলতে জনগোষ্ঠী মানুহবিলাকৰ মাজত সংঘাতৰ সৃষ্টি কৰিব। আমি সংঘাত বিচৰা নাই। আমি বৃহৎ জনগোষ্ঠী ৭০ লাখ জনসংখ্যা আছে, আমি কাৰো লগত সংঘাত বিচৰা নাই। নিজৰ প্ৰাপ্য অধিকাৰ সকলে সংগ্ৰাম কৰক, আমি সংগ্ৰাম কৰিছোঁ। আমাৰ ইতিহাস ইতিমধ্যে কৈছোঁ ৫,০০০ বছৰে পুৰণি ইতিহাস আছে। গতিকে কলিতাসকলক অনুসূচিত জনজাতি ঘোষণাৰ ষষ্ঠ অনুসূচিতভুক্ত কৰিব লাগিব, এয়া আমাৰ চৰকাৰে আহ্বান ৰাখিছোঁ। পৰৱৰ্তী সময়ত আমাৰ কলিতাৰ আটাইকেইটা সংগঠন আমি লগ লাগি, আমাৰ কেইটা সংগঠন আছে, আমি আটাইকেইটা সংগঠন লগ লাগি কিন্তু চৰকাৰৰ বিপক্ষে জংগী আন্দোলন কৰিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম। মনোনয়ন কলিতা, আমি কলিতা আলপাইন জনগোষ্ঠী সন্মিলন সাধাৰণ সম্পাদক।